নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনাক আকৌ গৰম স্বাগতম জনাইছোঁ। গৰম এই কাৰণে কাৰণ আমাৰ গৰম দিন চলি আছে আৰু আজি আমি যাম জাজৰিৰ ফালে। আৰু জাজৰি আজি মই নেদেখাওঁ, তাত চেল্ফি ৰোডৰ ফালে যাম। বহুত আমাৰ এখিনিত ফেমাছ জেগা হয় আৰু বহুত ধুনীয়া জেগা। সেইটো আহিব আপোনাৰ নেক্সট ভিডিঅ'ত মই দেখাম। কিন্তু এতিয়া মই যে জাজৰিলৈ যাম, তাৰ মাজতে আমি দলং ঘাট নামৰ এটুকুৰা জেগা পাম। তো সেই ঠাই টুকুৰা বা জেগা টুকুৰা অলপ ভাল লাগে মোৰ আৰু তাৰ ৰাস্তাটো বহুত ধুনীয়া। সেইকাৰণে মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু এতিয়া মোৰ বাজেট নাই, সেইকাৰণে আমি লোকেলৰ যোনবিলাক ফেমাছ জেগা সেইবিলাক আপোনালোকৰ কাৰণে আনিছোঁ। যেতিয়া বাজেট হ'ব, চেনেলটো ডাঙৰ হ'ব, তেতিয়া আপোনালোকৰ কাৰণে আৰু ভাল ভিডিঅ' মই আনিবলৈ চেষ্টা কৰিম আৰু এতিয়াও ভাল ভিডিঅ' আনিম। তেতিয়াহ'লে আপুনি ভিডিঅ'টো এনজয় কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমি দলং ঘাটত সোমাইছোঁহি।